আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আশা কৰো ভালে আছে। আজি মুআল্লিমুল কোরআনৰ সবক নম্বৰ 2 আৰম্ভ হ'ব। হৰফৰ মশক উচ্চাৰণ। আৰবী হৰফ কেইটা আমি কেনেকৈ উচ্চাৰণ কৰিব লাগে আজিৰ সবকত এইটো হ'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সবক নম্বৰ 1 হৰফৰ নাম কেইটা মুখস্থ কৰাই দিয়া হৈছিল। যিসকলৰ নাম কেইটা মুখস্থ হৈ গৈছে আলিফৰ পৰা ইয়ালৈকে নেদেখাকৈ ক'ব পাৰে সেইসকলে এতিয়া হৰফ কেইটা মস্ক কৰিব। উচ্চাৰণ কেনেকুৱা হয়? একদম শৰ্ট উচ্চাৰণ হ'ব। উচ্চাৰণৰ ধাৰা দুটা। ফাৰ্ষ্টত মই এটা কৈ দিছোঁ, ইয়াৰ আগত আৰু এটা কথা কৈ দিছোঁ। যোৱাকালিও মই কৈছিলোঁ যে আৰবী হৰফ 29টাৰ মাজত 7টা হৰফ সদায় পুৰ হয়, যেনে খ, ছদ, দদ, ত, জ, গাইন, কফ। এই মই চিন লগাই দিছোঁ। এই 7টা হৰফ পুৰ হ'ব। এতিয়া শৰ্ট মস্ক মই মস্ক কৰিম, আপোনালোকে মোৰ লগে লগে মস্ক কৰিব পাৰিব, নতুবা ভিডিঅ'টো চাই চাই আপোনালোকে মস্ক শিকি ল'ব। মনে মনে মস্ক কৰিব ভিডিঅ'টো চাই চাই। আলিফৰ নাম আলিফেই থাকিব। কায়দা নম্বৰ 1ত যোৱাৰ পিছত তাৰ উচ্চাৰণ বেলেগ হ'ব, সেইটো পিছত কৈ দিম। আলিফ আলিফ আলিফ, বা বা বা, তা তা তা, সা সা সা, জা জা জা, হা হা হা, খ খ খ, দা দা দা, লা লা লা, র র র, জা জা জা, সা সা সা, শা শা শা, স পুর, স স স পুর, দ দ দ, ত পুর, ত ত ত পুর, জ জ জ, আ আ আ পুর, গ গ গ, ফা 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 পুর, ক ক ক, কা কা কা, লা লা লা, মা মা মা, না না না, ওয়া ওয়া ওয়া, হা 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 হা। এই দুটা হার উচ্চারণ সমান। আ আ
আ যা যা যা। তার দ্বিতীয় ধারা হল সোঁফালে এটা জবৰৱালা হামজা লগাই ইয়াৰ মখৰজৰ পৰা উচ্চাৰণ হৈছে নে নাই সেইটো আপুনি টেষ্ট কৰিব পাৰিব। যেনে আব আব আব, আত আত আত, আস একদম পাতলকৈ আস আস আস, শক্তকৈ ডাঠ করে আজ 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 আজ, আহ আহ আহ, পুর করি আহ আহ আহ, আদ আদ আদ, পাতল কই আজ আজ আজ, আর আর আর, আজ আজ আজ, আস আস আস, আশ আশ আশ, পুর করি আস আস আস, পুর আদ আদ আদ, পুর আত্ম আত্ম আত্ম, পুর আজ আজ আজ, আ আ আ, পুর আগ আগ আগ, আফ আফ আফ, আক আক আক, আক আক আক, আল আল আল, আম আম আম, আন আন আন, আউ আউ আউ, আহ আহ আহ, আ আ আ, আই আই আই। এতিয়া আৰু এটা হৰফ লগাই মচ কৰিব পাৰিব। বাৰ লগত আৰু এটা বা লগাই দিব। বাব বিব বুব, বাত বিট বুট, বাস বিস বুস, বাজ বিজ বুজ, বাহ বিহ বুহ, বাহ বিখ বুখ, বাদ বিদ বুদ, বাজ বিজ, পাতল কই বাজ বিজ বুজ, বার বীর বুর, বাজ বিজ বুজ, বাস বিস বুস, বাস
বিশ, বুশ, বাস, পুর, বিশ, বুস, পুর, বদ, বিদ, বুদ, বাত, বিদ, বুত, পুর, বজ, বিজ, বুজ, বার, বির, বুর, বাগ, বিগ, বুগ, বাফ, বিফ, বুফ, বাক, বিক, বুক, বাক, বিক, বুক, বাল, বিল, বুল, বাম, বিম, বুম, বান, বিন, বুন, বাউ, বিউ, বু, বাহ, বিহ, বুহ, বাহ, বিহ, বুহ, বা, বি, বু, বাই, বি, বই। এই দুটা হরফৰ উচ্চাৰণ ইয়াত বই আৰু বিউ এইটো যদিও পঢ়াত নাহে মস্কৰ কাৰণে এইটো দিয়া হৈছে। ঠিক আছে, আপোনালোকে মেহনত কৰিব, চেষ্টা কৰিব, মেহনত কৰিব। মই এটা এটাকৈ ইনশাআল্লাহ পঢ়া পদ্ধতি দি থাকিম অহাকালি ইনশাআল্লাহ। এই চেপ্টাৰটো হৰফৰ ৰূপ সলনি হোৱা চেপ্টাৰটো ইনশাআল্লাহ আপোনালোকক দিম। মোৰ কাৰণে দোৱা কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেলেগৰ তাত শ্বেয়াৰ কৰি ল'ব, লাইক কৰি ল'ব। আপোনালোকৰো ফায়দা হ'ব, মোৰো ফায়দা হ'ব। নেক নিয়তে ছাবস্ক্ৰাইব কৰি ল'ব ইনশাআল্লাহ, দোৱা পাব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।